আজি আমাৰ ইয়াত মানে ধান ক্ৰয় কৰা যিটো চেণ্টাৰ সেইটো ইয়াত মুকলি কৰা হৈছে। তো আজি আমাৰ অসম চৰকাৰে খেতিয়কসকলক সহায় কৰাৰ উদ্দেশ্যে মানে এই তেনেকুৱা মানে চিষ্টেমটো চেণ্টাৰটো কৰিছে। এইটো মানে প্ৰথমটোতো গ'ল, এইবাৰ ছেকেণ্ড ক্ৰপটো সেইটো কৰা হ'ব। তো যদি চাই যে খেতিয়কসকলৰ যিটো ধান যিটো বিক্ৰী কৰে সেই এটা সময়ত এইটো আনঅৰ্গেনাইজ আছিল, মানে কোনো দামবিলাক মানে এটা চিজনত নাছিল, মানে এটা বজাৰতে বেলেগ বেলেগ দাম। আৰু ইয়াত মানে আমি খেতিয়কসকলক মানে অলপ ক্ষতি হোৱা যেন লাগিছিলে এই এটা সময়ত। কিন্তু এতিয়া যিহেতু এটা ৰেট বান্ধি দিছে চৰকাৰে, যে মানে মন হিচাপে যদি চাই 1027 টকা পৰে। তো খেতিয়কসকলৰ ধানটো তেনেকুৱা মানে মনত কিনি ল'ব, সেইটো ৰাখিব, বাছ বিলিং কৰি দি দিব। এইটো ভাল ব্যৱস্থা, ভাল মানে চৰকাৰে মানে খেতিয়কসকলক এইটো মানে ভাল এটা মূল্য দি পেলাই সেইটো মানে কৰিছে। আজিৰ কিছুমান অভিযোগ উত্থাপন হৈছে, কিছু বিসংগতি উত্থাপন হৈছে যে তেওঁলোকে বিক্ৰী কৰিলে যথা সময়ত টকানি 4 মাহ পলম হয় বা ধান বেছিকৈ দিব লগা হয়। এই বিষয়বিলাক এইটো মই আজি মানে আজি গম পালোঁ যে খেতিয়কসকলে সেইটো মানে কৈছে আৰু অনুৰোধ কৰিছে, তেনেকুৱা যদি বেছি যায় আমাৰ এইটো ক্ষতি হ'ব। গতিকে সেইটো বিভাগীয় আমাৰ যিটো আছে, আমাৰ মন্ত্ৰীবিলাক আছে নহয়, তাৰ লগত মই কথাটো পাতি পেলাই মই জানি ল'ম আৰু যাতে এইটো সমাধান হয়। কিয় হৈছে বা এইটো ঘপতকৈ ক'ব নোৱাৰোঁ নহয়, এইটো আমি মানে হোৱা নাই, বেয়া হৈছে এইটোত আমি ক'ব নোৱাৰে নহয়, আমি জানিব লাগিব। এতিয়া আমি খেতিয়কসকলৰ পৰা সেইটো আমি পাইছোঁ, আৰু সেই গতিকে এই যিটো এখেতসকলে আমাক কমপ্লেইন কৰিছে, এই কমপ্লেইন বা বিষয়টো আমি মানে চৰকাৰৰ ওচৰত বা আমাৰ মন্ত্ৰীৰ ওচৰত গৈ পেলাই আমি আলোচনা কৰিলোঁ। বিক্ৰী কৰা ধন পোৱাৰ ক্ষেত্ৰত কৈছোঁ এইটো এটা মানে যে খেতিয়কসকলে ধান বিক্ৰী কৰিছে মানে লগে লগে পইচা পোৱাটো বিচাৰে, স্বাভাৱিক সেইবিলাক কথাটো হয়। সেই গতিকে এইবিলাক মানে কেনেকৈ মানে হয় বা চৰকাৰে এইবিলাকৰ কাৰণে কি আৰু বেলেগ মানে ব্যৱস্থা আছে, এইবিলাক আলোচনা কৰা যাব।